UPPL দলে পবিত্ৰ মক্কা শ্বৰীফ যাবলগীয়া হজযাত্ৰী লোকসকলক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। আজি গোসাইগাঁও মহকুমাৰ তুলসীবিল VCDCৰ চৌতাৰা কাৰ্যালয়ত গোসাইগাঁও জিলা UPPL সমিতি আৰু গোসাইগাঁও জিলা সংখ্যালঘু কোষ UPPLৰ সভাপতি শমছেৰ আলীৰ সভাপতিত্বত পবিত্ৰ মক্কা শ্বৰীফত হজ কৰিবলৈ যাবলগীয়া 31জন হজযাত্ৰী লোকসকলক হাজী গামোচা, বেগ, টুপি আৰু তফচিৰে আদৰণি জনায়। পবিত্ৰ সম্বৰ্ধনা ও আদৰণি অনুষ্ঠানত আলহী হিচাপে উপস্থিত থাকে গোসাইগাঁও 28 নং সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, কেন্দ্ৰীয় মহিলা সমিতিৰ UPPLৰ সাধাৰণ সম্পাদিকা মুৰ্ছিদা বেগম, গোসাইগাঁও জিলা UPPLৰ সভাপতি অনিন্দিয়া বসুমতাৰী, সাধাৰণ সম্পাদক আইনাল হক, যুৱ UPPLৰ সভাপতি ৰাজীৱ নাৰ্জাৰী আৰু খলিলুৰ ৰহমানৰ উপৰিও UPPLৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াৰ লগতে গণ্যমান্য ব্যক্তিসকলে উপস্থিত থাকে। কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে কয়, যিসকল পবিত্ৰ হজলৈ গৈ আছে ভাল কৌশলে ঘূৰি অহাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে। UPPL দল ধৰ্ম নিৰপেক্ষ, গতিকে BTRত সকলো জাতি ধৰ্ম লোকসকলৰ হকে কাম কৰি আছে আৰু আগন্তুক দিনবোৰত কাম কৰি যাব বুলি মন্তব্য কৰে। আমাৰ হাতত কিছু মন্তব্য আছে, শুনো আহক। গোসাইগাঁৱৰ পৰা আব্দুল মালেক আহমেদৰ ৰিপৰ্ট, নিয়মীয়া সংবাদ 24। আমি ইয়াতে গোসাইগাঁও সাব ডিভিজনৰ যিমান আমাৰ হজ যাত্ৰী আছে, যোনে মানে পবিত্ৰ এই হজ যাত্ৰাত গৈ আছে মক্কালৈ, তেখেতসকলক আমি UPPL দলৰ তৰফৰ পৰা ইয়াতে সম্বৰ্ধনা জনাইছোঁ। মোৰে লগত আমাৰ গুমা সমষ্টিৰ TCLCC চেয়াৰমেন নুৰ হুছেইন আনচাৰী ডাঙৰীয়া আছে, গোসাইগাঁও LACৰ MLA ডাঙৰীয়া আছে, লগতে আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্ট জিলাৰ আমাৰ সভাপতি অনিন্দ বসুমতাৰী ডাঙৰীয়া আছে আৰু বিভিন্ন আমাৰ TCLCC চেয়াৰমেন, মেম্বাৰ, VCDC চেয়াৰমেন সকলো ইয়াতে উপস্থিত থাকি আমি হজ যাত্ৰীসকলক ইয়াতে সম্বৰ্ধনা জনাইছোঁ। তেখেতসকলে যাতে মক্কাত গৈ ভালে ভালে ঘূৰি আহিব পাৰে, ইয়াৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যিহেতু আমাৰ UPPL দল এটা ধৰ্ম নিৰপেক্ষ দল আৰু আমি সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী ভাষা ভাষী লোকসকলৰ কাৰণে কাম কৰি আছোঁ, উন্নয়নৰ কাৰণে, শান্তিৰ কাৰণে, প্ৰগতিৰ কাৰণে। এই কাৰণে আজি আমি গোসাইগাঁও সাব ডিভিজনত লৈছোঁ আৰু বিভিন্ন সাব ডিভিজনত আমাৰ বড়োলেণ্ড অঞ্চলত যিমান আমাৰ সাব ডিভিজন আছে সকলো সাব ডিভিজনতে আমাৰ UPPL দলৰ তৰফৰ পৰা হজ যাত্ৰীসকলক আমি মানে শুভেচ্ছা জনাইছোঁ আৰু সম্বৰ্ধনা জনাইছোঁ। আজি টোটাল হৰমুঠ কিমানজন হজযাত্ৰী? ইয়াতে 31জন হজযাত্ৰীসকলক আজি সম্বৰ্ধনা জনোৱা হৈছে। ইয়াৰ জৰিয়তে আপোনালোকে গোটেই অসমবাসী ৰাইজক যিহেতু হজ যাত্ৰা এটা পবিত্ৰ যাত্ৰা হয়, এইটো যাত্ৰা গোটেই বিশ্ব শান্তিৰ কাৰণে, মানৱ সমাজৰ মংগলৰ কাৰণে, সকলো ধৰ্ম জাতি নিৰ্বিশেষে আমি মিল মিলি যাতে থাকিব পাৰোঁ, ইয়াৰ কাৰণে এইটো যাত্ৰাটো কৰা হয়। লগতে আল্লাহ ঈশ্বৰৰ উপলব্ধি পোৱাৰ কাৰণে এইটো যাত্ৰাটো কৰা হয়। প্ৰত্যেকটো ব্যক্তি হজত গৈ পেলাই, আমাৰ মক্কালৈ গৈ পেলাই, যোনটো আমাৰ কেপিটেল অফ ইছলাম হয়, এই তাত গৈ পেলাই নিজে যে এজন ব্যক্তি হয়, নিজে একজন মানুহ হয়, ঈশ্বৰে কিয় জন্ম দিছে, এইটো উপলব্ধি কৰিবলৈ এটা সুযোগ দিয়া হয়। এইটো সুযোগ পোৱাৰ লগতে হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহে হজত গৈ পেলাই ঘূৰি আহি সমাজৰ ভাল কাম কৰাত আমি লাগি যাব লাগে। যিমান আমাৰ ইছলামত 5টা পিলাৰৰ কথা কোৱা হৈছে, নামাজত আদা কৰাক লৈ, জাকাত মানে কৰাক লৈ, বিভিন্ন যে আমাৰ 5টা পিলাৰ আমাৰ কাম আছে, এই কামবিলাক যাতে কৰিব পাৰে আৰু এইবিলাক কৰিলে আমাৰ সমাজত শান্তি আহে, আমাৰ সমাজত প্ৰগতি আহে, আমাৰ দেশখন আগবাঢ়ি যাব পাৰে। আমি মানুহ হিচাপে মানৱতাৰ যোনটো মানে যি আমাৰ কাম কৰিব লাগে, এইখিনি কাম আমি কৰিব পৰাৰ একটা শক্তি আহি যায় আমাৰ মনত। গতিকে এই হজটোৱে মানে আমাৰ মানৱ সভ্যতাৰ বা মানৱ জাতিৰ কাৰণে এটা শ্ৰেষ্ঠ কাম। এই শ্ৰেষ্ঠ কামটো কৰি আহি সমাজৰ যিখিনি ভাল কাম এইবিলাক আমি কৰিব পাৰিলে আমাৰ সকলোৰ কাৰণে মংগল হ'ব, ভাল হ'ব।